বেচিন ফেচিলিটি 500 এতিয়া দেখোন এই বাটৰ কট কৰি দি আছে গ্ৰীষ্মকালত ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনিবলৈ চাৱাৰ দাইদেউক নধৰিবাই কি সুন্দৰ চিন্তাধাৰা দত্ত মোৰ ছোৱালী তোমাৰ ইয়াত থাকি বেছ ভাল পাওঁ ধন্যবাদ খুৰাইদেউ ধন্যবাদ মোৰ এই সুন্দৰ চিন্তাধাৰাৰ ফলত এই অঞ্চলৰ বহু গুণী জ্ঞানী ব্যক্তিয়ে লগ কিন্তু প্ৰেৰণাৰ উৎস কোন জানেনে আমাৰ অতিকৈ মৰমৰ শ্ৰদ্ধাৰ গণশিল্পী ভূপেন দা বিদ্যুৎ ক্ষিপ্ৰ নয়নে তোমাৰ মৌন ভাষাৰ উন্মাদনা কানে এখন কম কথা কৈছেনে হয় ডিঙি শুকাই গ'ল দেহি ৰ মই খাওঁতকে চাহ এটুপি বাকী আনো পাই হয় চেনি নাই কিনা চেনি